নিজক দিলোঁ ভাল লাগিছে আৰু আশা কৰিম যে সকলো ৰাইজ ওলাই আহক আৰু ভোটদান কৰক কাৰণ এয়া নিজৰ অধিকাৰ গতিকে অধিকাৰ সাব্যস্ত কৰক আৰু এখন সুস্থ আৰু শক্তিশালী গণতান্ত্ৰিক চৰকাৰ এখন গঠন কৰক আৰু নিজৰ শক্তিশালী চৰকাৰখনত নিজৰ অৰিহণা প্ৰদান কৰক গতিকে সকলোৰে মোৰ আহ্বান যে সকলো ওলাই আহক আৰু ভোটদান কৰক নহয় চাওক গুৱাহাটী লোকসভা সমষ্টি এটা প্ৰেষ্টিজিয়াছ সমষ্টি গতিকে আজি এটা ভোটটো দিয়াৰ লগে লগে এনেকুৱা লাগিল যে এটা খুব ডাঙৰ দায়িত্ব এটাও আচলতে পালন কৰিলোঁ আৰু ইমান বছৰে যেতিয়াৰ পৰা ভোট দিব শিকিছোঁ তেতিয়াৰ পৰা সকলোৰে কাৰণে বেলেগ বেলেগ প্ৰাৰ্থীৰ কাৰণে ভোট দিছোঁ আৰু আজি প্ৰেষ্টিজিয়াছ গুৱাহাটী কনষ্টিটুৱেঞ্চিৰ কাৰণে নিজে নিজক ভোট দিছোঁ গতিকে খুব ভাল লাগিছে আচলতে মানে মনটো যেন শান্তি লাগিছে তেনেকুৱা এক অনুভৱ হৈছে কিন্তু লগতে এটা গধুৰ দায়িত্বৰ ফালেও আগবাঢ়ি যোৱাৰ নিচিনা তেনেকুৱা এক অনুভৱ হৈছে আৰু খুব ভাল লাগিছে লাগিছে যে ৰাইজৰ যি সঁহাৰি আৰু ভগৱানে যদি আশীৰ্বাদ কৰে মা কামাখ্যাৰ আশীৰ্বাদ থাকিলে সকলো ভাল হ'ব।